সৌৰভ গগৈ, কি খবৰ তোমাৰ? ভালনে? বাহ বাহ, ইলেকশ্যনত জয়ী হৈয়ে তুমি চুলিৰ ষ্টাইল সলাই দিলা। ভাল ভাল হিমন্ত দাদা, কিনো ক'ব আৰু, চুলিৰ ষ্টাইলে নহয়, 2026লৈ মই অসমৰ ৰাজনীতিয়ে সলাই দিম। বেছিকে নুৰিবা গগৈ, বেছিকে নুৰিবা, উৰিলে কিন্তু ভাগৰ লাগি হঠাতে তলত সৰি পৰিবা। মই হিমন্ত হিমন্ত। কি কয় হে হিমন্ত দা, আপুনি যদি হিমন্ত হয়, ময়ো গৌৰৱ গগৈ হয়, যোৰহাটৰ গৌৰৱ মই। নাই নাই নাই, এনেকুৱা অহংকাৰ কৰিব নাপায় দেই, যোৰহাটখন কিন্তু অসমতে হয়, আৰু অসমৰ গৌৰৱ ময়েই মুখ্যমন্ত্ৰী, পাহৰি নাযাবা দেই গগৈ। একদম পাহৰি নাযাওঁ, কিন্তু হিমন্ত দা আপুনি মনত ৰাখিব, 2026ত মুখ্যমন্ত্ৰী ময়েই হ'ম। দেখা যাব, মই হিমন্ত জীয়াই থকালৈ অসমত মুখ্যমন্ত্ৰী ময়েই হৈ থাকিম, আৰু মই যিদিনা প্ৰধানমন্ত্ৰী হ'ম, সেইদিনা অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব মই ডিচিশ্যন ল'ম, মই। বাকী ৰাজনীতিৰ কথা বাদ দিলো, আহক আমি দুয়োটাই মিলি চাহ কফি খাওঁ, অলপ আড্ডা দিওঁ। নাই 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 নাই, মোৰ একেবাৰে আড্ডা দিবৰ সময় নাই, মোৰ সমাজৰ উন্নয়নৰ কাম, ৰাইজৰ কাম কৰিব লগা বহুত আছে, মই যাওঁ দেই গগৈ, মই যাওঁ, মোৰ বহুত কাম আছে, মুখ্যমন্ত্ৰীৰ দায়িত্ব মোৰ বহুত।